যাব তো ফুচকা দোকানৰ পৰা কিনি লৈ আহিছোঁ ঘৰত বহি পিনে তো পুৰা ফুচকা একদম মানে চেলেঞ্জ দিম কোনে কিমান খাব পাৰে আৰু মোৰ ৱাইফৰ লগত ৱাইফে খাব লগত আৰু যোনে মানে হাৰিব খাব নোৱাৰিব সি মানে জলকীয়া এটা চুবাব লাগিব এতিয়া পুৰা ৰেডি কৰি আছোঁ বস্তুবিলাক তো আপোনালোকে চাই থাকক অ' মাই গড ইমানকে খাম মজা দিদি ক ফুচকা ৰেডি কৰি আছো দেই টেঙা নে কেনেকুৱা টেঙা তো পানী লৈ ল দিনি তো গাইজ আজি মানে চেলেঞ্জ এটা কৰিব বিচাৰিছোঁ ৱাইফৰ লগত তো সৰুৱাকৈ একদম কমকৈ মানে তো মাইকী মানুহে মানে ছোৱালী মানুহে টেঙাটো মানে বেছি খাই ভাল পায়তো তো পূৰা খায় ন তো সেইটো কাৰণে মাইকী মানুহৰ লগত মই চেলেঞ্জটো ল'ব বিচাৰিছোঁ আৰু মানে ফুচকা ভাগ কৰি দিয়া হৈছে তো সমান ভাগ কৰি থোৱা আছে এই তিনিটা থৈছোঁ আমাৰ কেমেৰামেনৰ কাৰণে কেমেৰামেনে খাবৰ কাৰণে কেমেৰামেনে খাব এই তিনিটা তো তাৰ 6টা মোৰ 7টা মই এটা বেছিকৈ লৈছোঁ 7টা তো যোনে সোনকালে খাব পাৰিব সিয়ে জিকিব আৰু যোনে খাব সোনকালে খাই আদায় কৰিব নোৱাৰিব সি এইটো জলকীয়াটো খাব লাগিব তাৰ একদম ভৰাই দিম মই ক'ত ভৰাম আৰু মুখতে ভৰাম না ক'ত ভৰাম আৰু মুঠতে এইটো ভৰাই দিম আৰু পূৰা পিটিকি ঘুগুলি দিম মই যদি নোৱাৰোঁ নাও টাইম ষ্টাৰ্ট গো বেলেগ টেঙা থাকি গ'ল এটা থাকি গ'ল দিয়া এটা থাকি গ'ল নোৱাৰিলে জিকিলোঁ মজা জিকিলোঁ এতিয়া জলকীয়াটো খাব লাগিব জলকীয়াটো এইটো খাবই লাগিব নিজে খা গোটেইটো চুবা